CPIML Liberation, Govind Tokbi, Office Secretary, CPIML Liberation, SPC, Dipu, Karbi Anglong. Ravi Kumar Phangcho, Secretary, CPIML Liberation, SPC, Dipu. আৰু আমাৰ লংকি ফাংচো তেখেত আমাৰ SPC CPIML লিবাৰেশ্যন মেম্বাৰ গতিকে আজি এইখিনিয়ে আমালোকৰ ফালৰ পৰা আপোনালোকক চমুকৈ ক'বলগীয়া এইখিনি আছে আৰু আপোনালোকক মাতিলোঁ এই কাৰণে যে সকলো দল সংগঠনে নিজৰ সংবিধান আৰু উপবিধি এইবিলাক আছে কোনোবাই যদি দলীয় মুখ ভংগ কৰে তেতিয়াহ'লে সেইটো দলীয় বিধি বিধান মতে সেইটো একশ্যন হয় সেইকাৰণে আজি আমি দেখি তেওঁলোকক পাঁচোজনক আমি বহিষ্কাৰ কৰিলোঁ প্ৰাথমিক সদস্যতাৰ যোৱাকালি আমি হিলছ পাৰ্টি কমিটি মিটিং বহিছিলোঁ হিলছ পাৰ্টি কমিটি মিটিং বহি সিদ্ধান্ত লওঁ যিকেইজন আজি মাছ জইনিং কৰিছে সেইসকলৰ কথা সবিশেষ এডভান্স আমি পাইছোঁ সেইকাৰণে তেওঁলোকক আমি দলীয় অনুসৰণ মতে আমি তেওঁলোকক CPIML দলৰ প্ৰাথমিক সদস্যতাৰ পৰা আমি বহিষ্কাৰ কৰা হৈছে তেখেতসকল হ'ল চেলাৱৰ বে লাইচান ইংলেং লোকনাৰায়ণ চুবা খৰসিং সিংনাৰ আৰু ৰঞ্জিত ৰামচা এই পাঁচজন আজি তেওঁলোকে জইন কৰাৰ কথা আমি আগতে অনুমান পাওঁ সেই হেতুকে আমি হিলছ পাৰ্টি কমিটিৰ তৰফৰ পৰা যোৱাকালি আমি সিদ্ধান্ত লওঁ ইয়াৰে আপোনালোকক প্ৰেছ নোটখনত সন্নিৱিষ্ট কৰিছোঁ য়েষ্টাৰডে 3rd September 2022 the CPIML Liberation Hills Party Committee held executive meeting at SPC premises. The meeting was called regarding organizational matter of the party due to the prolonged violation of party principle and constitution by Salawar Bay, Laichan England, Luknaran Chuba, Khorsing Sinar and Ranjit Khamsa. The SPC has expelled the above 5 persons from primary membership. As per disciplinary action, as the above 5 have joined at BJP mass joining program today. The CPIML Liberation Hills Party Committee condemned the joining of BJP by the above 5 members and it is a betrayal to the deprived hills peoples who have been CPIML Liberation Hills Party Committee তৰফৰ পৰা আমাৰ চেণ্ট্ৰেল কমিটি CPIML Liberation চেণ্ট্ৰেল কমিটিৰ সদস্য কমৰেড প্ৰতিমা হিপি বাইদেউ আৰু লগতে আমাৰ হিলছ পাৰ্টি কমিটি CPIML Liberation অফিচ সেক্ৰেটাৰী কমৰেড গোবিন্দ তকবি আৰু লগতে আমাৰ SPC সদস্য কমৰেড লংকি ফাংচো আৰু এই ৰিসেন্টলি অৰ্থাৎ যোৱাকালি পৰহি 2-3 তাৰিখে ৰিভলিউচনাৰী ইউথ এছ'চিয়েশ্যন হিলছ কমিটিৰ নৱনিৰ্বাচিত সভাপতি
বিমল টিমুং ডাঙৰীয়া আৰু লগতে হিলছ কমিটিৰ এই ছেক্ৰেটাৰী RY জীৱ কুমাৰ ফাংচু আৰু আপোনালোকে ছিনিয়ৰ কমৰেড বা হেৰি বন্ধুসকল আছে আমাৰ লস্কৰ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি এই বন্ধুসকল আপোনালোকক আজি প্ৰেছ কনফাৰেঞ্চ মাতিব লগা